বলি দিয়া সময়ত এই দাখন ব্যৱহাৰ কৰা হৈছিল পানী আছে বৰ মুগা ধুনীয়াকে ফালে বগাই আছে পৃথিৱীৰ আটাইতকৈ সৰু কিতাপখন লিখি উলিয়ালে এফালে প্ৰবাদ বন্ধুসকল মই আছো হি ঢকুৱাখানা সোণাই চাপৰি গাঁৱত আৰু ঢকুৱাখানা বুলি ক'লে আমাৰ প্ৰথমে মনলৈ আহে মুগা খেতিৰ বাবে মুগা খেতি ধুনীয়াকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰ আগতে পুৱাই এটা পৰিৱেশ দেখাই দিছো ধুনীয়াকে এফালে কঠীয়া সিঁচি আছে ককাইদেউসকলে ধুনীয়াকে এফালে কঠীয়া ওলাই গ'ল এফালে সিঁচি আছে এইটো কি কঠীয়া ককাইদেউ ৱাকমণি ধান আপোনালোকে মিচিং সম্প্ৰদায় ন আচ্ছা এইফালে চাওক ধুনীয়াকে বাইদেউসকলে সিঁচি আছে ৱাকমণি ধান ৰাতিপুৱা পৰা টানি আছে একদম ধুনীয়াকে চাওক জবকা টানি আছে এনেকে বাই বাই ধুনীয়া লাগিছে দেই পৰিৱেশটো আৰু এই মাটিটো কিহে চহাই আছিলে নাঙলেৰে নে ট্ৰেক্টৰে গৰুৱে ধুনীয়া এটা পৰিৱেশ সোমাই ভাল লাগিছে এতিয়া পালোহি চেপাখাতি গাঁও মানে সোণাই চাপৰি গাঁৱৰ কাষতে লাগি থকা গাঁওখন অকণমান সেইকাৰণে এনেধৰণে গুচি আহিলোঁ পুৱাই আৰু পৰিৱেশটো খুব সুন্দৰ লাগিছে কল খেতি চাওক ইমান ধুনীয়াকৈ কৰি আছে এইফালে কল খেতি এইফালেও কল খেতি ধুনীয়া লাগিছে এটা গাঁৱৰ পৰিৱেশ এখন হৈছে মুগা ধোৱাৰ সঁজুলি মানে চালনী হয় ধুনীয়াকৈ পাই গ'লোহি আমি অলপ খেতি দেখাওঁ বুলি আপোনালোকক বাইদেউগৰাকীয়ে কৰি আছে ন আপোনালোকে কৰি আছে কি এই বৰ মুগাই আচলতে ঢকুৱাখানাৰ বিখ্যাত আৰু ঢকুৱাখানাৰ যদি অন্য এক চিনাকি নামে হ'ল সোণালী মুগা গতিকে ধুনীয়াকে আপোনালোক এয়া দেখাই আছো মই আপোনালোকক চাওক এয়া বৰ মুগা ধুনীয়াকে ফালে বগাই আছে কলপুতই বান্ধি দিছে এইটো গাড়ী বান্ধ বুলি কয় এনেকে বান্ধি দিছে তাৰমানে মুগাটো তললৈ নামুৰি নাযাবৰ কাৰণে এনেকে অলপ দেখাই দিছো সুন্দৰকে ফালে চাওক একদম ইয়াত বুকি এনেকে বগাই আছে দিনীয়া মুগা এইবিলাক এতিয়া 9 দিন 10 দিন আৰু কিমান দিন লাগিব পকা লাগে আৰু 10 দিন 11 দিনত পকিব তাৰপিছত ঘৰলৈ লৈ যাব ঘৰলৈ লৈ গৈ মানে লিচু পাতৰ বা এনেকুৱা শুকান পাত দিয়া হয় শুকান পাত বিলাকত ধুনীয়াকে বাঁহ ল'ব ন এটা বাঁহ ল'ব তাৰপিছত ধুনীয়াকে আমি ভাঙি মেলি শুকুৱাও সেইটো সূতালে যাবগে মানে মুগা খেতি যদি চাবৰ কাৰণে অহাৰ বেষ্ট সময় কোনকেইটা মাহ জেঠত আহিবা এটা কাটিত আহিবা মই যিটো ছিজনত আহিছো এইটো হ'ল আন ছিজন মানে তথাপিও যে পালো আপোনালোকক দেখাবলৈ কাৰণে সেয়াই যথেষ্ট এতিয়া বিদায় লৈছো দেই বতৰ যথেষ্ট বেয়া কৰিছে তথাপিও যাবই লাগিব হাৰহি দেৱালয় আপোনালোকক ইতিহাসৰ বিষয়ে জনাই আছো শদিয়াৰ তামেশ্বৰী মন্দিৰৰ এটা অংশ হৈছে হাৰহি দেৱালয় বলা ওলাইছে নিপুৰ ধুনীয়াকে দেৱালয়ৰ বিষয়ে মই এনেই ভিডিঅ'তে দেখিছো দেই অষ্টমী দিনা মানে হেৰি বলি দিয়ে মৌ বলি দিয়ে আৰু যথেষ্ট বিধি বিধানো দিয়ে এইবিলাক যথেষ্ট দেখি থাকো শুনি থাকো আজি নিজে চাই আহো ভাল লাগিব আৰু তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ হ'ব তালৈ আমাৰ ঘৰৰ পৰা 200-300 মিটাৰ হয় আৰু হাৰহি দেৱালয় আৰু আমাৰ পৰিয়ালটো এটা বহুত গাঢ় সম্বন্ধ এটা আছে কেনেকুৱা ধৰণৰ হাৰহি দেৱালয়ত যিহেতু নৰবলি প্ৰচাৰ আছিলে হয় নৰবলি প্ৰচাৰটো আমাৰ পৰিয়ালটোতে আৰম্ভ হৈছিলে আমাৰ পৰিয়ালৰ যোনজন উপৰি পুৰুষ আছিলে তেখেতক নৰবলি দিবৰ বাবে ইয়াত অনা হৈছিলে কি নাম আছিল তেখেতৰ নামটো বলি ৰজা বলি বুলি হাৰহি দেৱালয়ৰ মুখ্য পৰিয়াল বুলি যদি মই ক'ব বিচাৰো তোমালোকৰ পৰিয়ালটো আৰু এই হাৰহি দেৱালয়ৰ মূল গেট এইখন পাই গৈছে প্ৰথমখন আৰু মই আপোনালোকক দেখাইছো এইফালে এই যিখন আপোনালোকে জান দেখিছে এইখন হৈছে ঢকুৱাখানা জান আৰু এইখন ঢকুৱাই খান্দি কৰাৰ কাৰণে ঢকুৱাখানা জান হৈছিল আৰু ইয়াৰ এই জানখনৰ পৰা আচলতে ঢকুৱাখানা নামটো উৎপত্তি হৈছিল অ'কে ফাইনেলি হাৰহি দেৱালয় আমি পাই গ'লোহি এতিয়া আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম প্ৰথমবাৰ আহিছোঁ আচলতে আমি শক্তিপীঠ বুলি ক'লে কামাখ্যা নামটো আমাৰ প্ৰথমে মনলৈ আহে বা আমি চিনি পাওঁ আৰু অন্য এখন হৈছে এয়া চাওক হাৰহি দেৱালয় হৈছে মুনীন বৰঠাকুৰ পৰিচালনা সমিতিৰ সভাপতি হয় ভাল লাগিল লগ পাই আৰু পাই গৈছোহি দেৱালয় 1722 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা আৰু ইয়ালৈ আহিলে মন কৰিব লং পেণ্ট চুইদাৰ পৰিধান কৰি মণিকীটৰ ভিতৰত নোসোমোৱাই যেন এইখিনি হৈছে বলি বিধান দিয়া ঠাইখিনি মই অলপ আপোনালোকক দেখাই দিছোঁ আৰু এইখন হৈছে মহ বলি দিয়া শাল ওপৰৰ পৰা এনেকৈ দেখাইছোঁ আৰু এইখন হৈছে আপোনালোকে দেখিব পাইছে ছাগলী বলি দিয়া শাল আৰু এই ঠাইখিনিতে বলি দিয়ে আৰু মহটো অকল দুৰ্গা পূজাৰ অষ্টমী আৰু নৱমী দিনাখনে আচলতে বলি দিয়া আৰু এই বলি দিওঁতে মই ভিডিঅ'ত দেখিছোঁ যে কি যিবিলাকত দেউ লম্বে বা আই লম্বে তেওঁলোকে ইয়ালৈ আহে আৰু সেই যি মহটো মানে ৰক্তপান কৰি দিয়া মই প্ৰায় দেখোঁ আৰু এই বিষয়ে মই অকণমান জানিবলৈ আপোনাৰ পৰা চেষ্টা কৰিম কেনেকুৱা ধৰণৰ কি আৰু বহুত ভক্তগণৰ সমাগম দেখোঁ বিধি বিধান বিচাৰিও আহে আমাৰ যিসকল যে উঠে আইসকল যে আইৰ পৰা তেওঁলোকে যিসকলে এই ৰক্তপান কৰে হয় তেখেতলোকৰ সেই টাইমত সম্পূৰ্ণ দেও মানে আই লম্বি থাকে মানে দুৰ্গা আই লম্বি থাকে সেই মুহূৰ্তত যি কথা তেওঁ কয় সেইটো শুদ্ধভাৱে কয় বিভিন্ন ভক্তসকলক সোধে যে মোৰ এনেকুৱা এটা হৈ আছে ঘৰত বা এনেকুৱা এটা হৈ আছে কাৰোবাৰ বিভিন্ন অসুখ অশান্তি বা ঘৰখনৰ অপায় মোৰ ধৰি হৈ আছে তেওঁলোকক সোধোতে তেওঁলোকে এইবিলাক
কয় যে তোৰ এনেকুৱা হৈ আছে তেনেকৈ কয় তোৰ এনেকুৱা হৈছে আমুকটো কৰিবি তোৰ তেনেকৈ হৈছে তামুকটো কৰিবি এনেকৈ বিধান দিয়া সেইমতে কৰি এই অনুষ্ঠানত সেই ভক্তসকল আহি এই তেওঁলোকে ফল পায় পৰম্পৰা অনুসৰি আপোনালোকৰ অকল এটা মহে বলি দিয়া হয় কিন্তু কেতিয়াবা 3টা 4টা 5টা যি মহ হৈ যায় এই মহবিলাক কেনেধৰণে কোনে দিয়ে সেইবিলাক হ'ল এই যিসকল ভক্ত এই যে ক'লো যে বিধান মানে বিধান পায় যিসকলে মংগল কামনা কৰে যে মই আজি ডাঙৰ এটা দুৰাগ্য মুখত বকিছো মা ভগৱতী মায়ে মোক যদি এটি কৃপা কৰে মই আপোনাৰ থানত এটা মৌ বলি মই আপোনাৰ দিম তেতিয়া মানে আকৌ আহিব লগা বছৰটো তেখেতে মানে সেই মহটো ইয়াত দুৰ্গা উৎসৱত যদি আপোনালোকে ইয়ালৈ আহে তেনেহ'লেও আপোনালোকৰ যদি কিবা অপায় অমংগল হয় তেনেহ'লে আপোনালোকে ইয়ালৈ আহি মেলি বিধি বিধান আপোনালোকে বিচাৰিব পাৰিব এইফালে যথেষ্ট দা দেখিব পাৰিছে তাৰ ভিতৰতে এখন দা বিশেষ দা ইয়াৰ তামেশ্বৰী মন্দিৰৰ পৰাই এই মন্দিৰ ভাগলৈ লৈ অহা প্ৰায় 301 বছৰটো এই মন্দিৰ ভাগ ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব তেনেহ'লে কিমান পুৰণি হ'ব অনুমান চাগে ময়ো ক'ব নোৱাৰিম তথাপিও এইখন দা মানে নৰবলি দিয়াৰ সময়ত ব্যৱহাৰ কৰিছিল আৰু ইয়াত মামো ধৰি আছে যথেষ্ট এইখন ৱেইট নাইকে 10-12 কিলোমিটাৰ ভিতৰত হৈ যাব আৰু আপোনালোকে কাঠবিলাক ধৰি দেখিলে আপোনালোকে ধৰিব পাৰিছে অনুমান এইখনলৈ আপোনালোকে মন কৰক এইখন মানে নৰবলি প্ৰথা শেষ হোৱাৰ পাছত যেতিয়া বগা মহ ইয়াত প্ৰথম অৱস্থাত মানে বলি দিছিল আৰু বগা মহ মানে কটা বা বলি দিয়া দাখন হৈছে এইখন মানে আপোনালোকে দেখিব পাৰিছে এইখন প্ৰায় 12-13 কিলোতকৈ ওপৰত হ'ব ওজনটো এনেকৈ মই অনুমান কৰিয়ে কৈছোঁ বিশেষকৈ আৰু তাৰপিছত আপোনালোকে দেখিব পাইছে ইয়াত অসংখ্য দা আছে সেইবিলাক দেখিব পাৰিছে আচলতে আৰু কলা মহহে এতিয়া আচলতে ইয়াত বলি দিয়া হয় আৰু কলা মহ বলি দিয়া দাকেইখনো বেলেগ বেলেগ মানে আৰু ইয়াত যথেষ্ট দা আছে এই দেৱালয়ৰ মন্দিৰভাগ মানে 8 বজাৰ পৰা পুৱা আৰম্ভ কৰে খোলে আৰু 12 বজাত বন্ধ কৰে 12 বাজি গ'ল ধুনীয়াকৈ এফালে চব বৰ্তমান বন্ধ হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা বিদায় লওঁ আৰু বিশেষকৈ ইয়ালৈ আহি এটাই বুজিব পাৰিলোঁ দেৱালয়খন যিমানখিনি উন্নতিকৰণ হ'ব লাগিছিলে 301 বছৰত ভৰি দিলে কিন্তু সিমানখিনি হোৱা নাই আৰু যিখিনি দা বৰ্তমানলৈকে মই চালোঁ যথেষ্ট ইয়াত সমল আছে ঐতিহাসিক সমল আছে সেই সমলসমূহ সংৰক্ষণ কৰিব পৰাকৈ যদি এটি সৰু হ'লেও সংগ্ৰহালয় হয় তেতিয়া মোৰ বোধেৰে ভাল হ'ব বুলি আশা কৰিছোঁ গতিকে অ'কে আমি এতিয়া ইয়াৰ পৰা বিদায় লওঁ ধুনীয়াকৈ অলপ চালোঁ হাৰহি দেৱালয়ৰ বিষয়ে আপোনালোকক দেখাইছোঁ পৃথিৱীৰ আটাইতকৈ সৰু কিতাপখন জীৱনৰ ৰং এই কিতাপখন নিপু বৰুৱাই লিখি উলিয়াইছিল আৰু এইখন দেখিব পাইছে ইণ্ডিয়া বুক অফ ৰেকৰ্ড 2023 যিবিলাকৰ নাম আচলতে সন্নিৱিষ্ট হৈছিলে তেওঁলোকৰ আচলতে ইয়াত ছবিসমূহ আছে আৰু কি কাৰণত কি বিষয়ত আচলতে এই ৰেকৰ্ডটো পাইছিল সবিশেষ ইয়াত লিখা আছে আমাৰ নিপু বৰুৱাৰ নামটো আমি বিচাৰি আছোঁ আছে নাই এছিয়া বুক অফ ৰেকৰ্ড ইণ্ডিয়া বুক অফ ৰেকৰ্ডত থকাবিলাকৰ মানে জীৱনৰ ৰং নিপু বৰুৱা ধুনীয়াকৈ আছে এইফালে চাওক ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ড ষ্টেট ৰেকৰ্ড আছাম এছিয়া বুক অফ ৰেকৰ্ড ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু ইয়াৰ দীঘলটো হৈছে 7.5 চেণ্টিমিটাৰ দীঘল আৰু বহলটো হৈছে 5.5 চেণ্টিমিটাৰ আৰু ইয়াত প্ৰায় 13টা কবিতা আছে 40টা পেজৰ ধুনীয়াকৈ আপোনালোকক মই দেখাই দিছোঁ অলপ এনেধৰণে ইয়াত দেখিব পাইছোঁ 13টা কবিতা আছে সংগ্ৰাম 1 নম্বৰ 2 নম্বৰ পতন 3 নম্বৰ শৰৎ অনুভৱ জীৱন 2টা শব্দৰ সংঘাত তোমাৰ অনুপস্থিত খুব সুন্দৰ লাগিছে এই কবিতাটো ভাল হ'ব নেকি 22 নম্বৰ পেজত ধুনীয়াকৈ নিপুৱে এতিয়া এই কবিতাটো পাঠ কৰি শুনাব শিৰোনাম তোমাৰ অনুপস্থিতিত যিদিনাৰ পৰা তুমি নাথাকিবা ইয়াত সময়ে সলাব চিনাকি সাজ তোমাৰ অনুপস্থিতিত হেৰাই যাব স্বপ্নটোৰ এজাক ৰঙীন চৰাই মোৰ বাগিচাত যিজোপা গোলাপ ৰুইছিলা সেইজোপা লাহে লাহে জয়পুৰী মৰহি যাব যি বাটেৰে তুমি আহিছিলা জোনাক ৰাতিৰ অন্ধকাৰক গছকি গছকি সেই বাটৰ গছবোৰে হয়তো ফুলপাত সামৰি চিৰদিনৰ কাৰণে টোপনি যাব খুব সুন্দৰ কবিতা ময়ো ভাল পাওঁ এটা সময়ত লিখিছিলোঁ বাৰু এতিয়া ব্যস্ততা বেছি হোৱাৰ পৰা লিখা মেলা অলপ কম হ'ল পৃথিৱীৰ আটাইতকৈ সৰু কিতাপখন জীৱনৰ ৰং আচলতে ৰেকৰ্ডৰ বিষয়ে মই ইমান জ্ঞান নাই মানে তুমি এইখন যে এদিনত লিখিছিলা ইয়াৰ প্ৰমাণটো কেনেকৈ ধৰণে ৰেকৰ্ড কি কৰি পঠাইছিলা এই বিষয়ে যদি অকণমান এইবিলাক কৰোঁতে এখন আমি ফৰ্ম ফিল আপ কৰিব লাগে নিৰ্দিষ্ট যেতিয়া এছিয়া বুকৰ হয় এছিয়া বুকলৈ আমি খবৰটো পঠাব লাগে আৰু তেখেতসকলৰ এখন কমিটি আছে কমিটিখনে আমাৰ যোগাযোগ কৰে যোগাযোগ কৰাৰ পিছত তেখেতসকলে কয় যে এজন গেজেট অফিচাৰ সন্মুখত আমি এইখিনি কৰি দেখাব লাগিব তেতিয়াহে তেখেতসকলে এইখিনি প্ৰমাণ দিব আৰু গেজেটেড অফিচাৰজনে অডিঅ' আৰু ভিডিঅ' ভিজুৱেলসমূহ সংগ্ৰহ কৰিব লাগিব এইবিলাক কৰি থকা সময়ত সম্পূৰ্ণ তথ্য পাতি লাগিব নহ'লে অন্যথা এইখিনি মানে বাতিল কৰা হ'ব আৰু ব্যক্তিজনৰ ওপৰত মানে আইনগত ব্যৱস্থাও লয় পৃথিৱীৰ আটাইতকৈ সৰু কিতাপখন কিয় লিখিলা কেনেকৈ মনলৈ আহিল একদম চমুকৈ
দুটা বিষয় আছে এইটো লিখাৰ ওপৰত যিহেতু কোভিডৰ দিনত লিখিছিলোঁ কোভিডৰ দিনত এনেই থকাতকৈ সময়খিনি সদব্যৱহাৰ কৰোঁ বুলি ভাবিলোঁ তাৰপিছত সেইটো মুহূৰ্ততে ভাবিলোঁ অসমীয়া ভাষাটোৰ বিষয়ে অসমীয়া ভাষাটো যিহেতু আজিৰ তাৰিখত বহু এনেকুৱা বিদ্বান মানুহ আছে যিসকলে নেকি অসমীয়া ভাষাটো বাংলা ভাষাৰ উপভাষা বুলি ক'বলৈ ধৰে আৰু এইবিলাক প্ৰৰোচনামূলক কথাৰ কাৰণে আজিৰ তাৰিখত অসমীয়া ভাষাটো উন্নতি হোৱা নাই আৰু চৰকাৰেও অসমীয়া ভাষাটো গুৰুত্ব নিদিয়া হৈ থাকিলে তাৰপিছত ইউনিকোডত অসমীয়া ভাষাটো অহা নাই যাৰ কাৰণে এতিয়া আপুনি ইনষ্টাগ্ৰামত আপুনি যেতিয়া এটা ইংলিছত বা অসমীয়াত পোষ্ট লিখে যেতিয়া ট্ৰান্সলেটত আপুনি চায় ট্ৰান্সলেশ্যনখিনি গৈ পিনি অসমীয়া ভাষা লিখাখিনি বহুত হাঁহি উঠা ধৰণৰ ট্ৰান্সলেশ্যন হয় ইয়াৰ মূলতে হৈছে অসমীয়া মানুহে আজিকালি ছ'চিয়েল মিডিয়াত অসমীয়া ভাষাটো বহুত কমকৈ লিখিব ল'লে আৰু অসমীয়া ভাষাত কাম কৰাটো ডিজিটেলি মানে খুব কম কৰি দিলে সেইটো কাৰণে তেনেকুৱা হৈ থাকিলে মই তেনেকুৱা সময়তে ভাবিলোঁ মই নিজৰো নাম হওক আৰু জাতিৰো নাম হওক ভাষাৰো নাম হওক গতিকে মই মানে অসমীয়া ভাষাতে এইখিনি কৰিবলৈ বিচাৰিলোঁ খুব সুন্দৰ